মোৰ বয়স ২৭ বছৰ। সেই বয়সত দেখি মোৰ প্ৰতিটো এবিধ কামনাময়। মোৰ শৰীৰটো এনেকুৱা যে ৰাতি চন্দ্ৰৰ পোহৰত যেন জুইকুৰাত জিলিকি উঠে। প্ৰতিটো খোজতে চকু লৈ যায়, প্ৰতিটো উশাহতে উমনিয়াই বাঢ়ে। সেইদিনা মই চহৰৰ বজাৰলৈ গৈছিলোঁ আৱশ্যকীয় সামগ্ৰী কেইটামান কিনিবলৈ। তাত আছিল ৰামৰ দোকান। প্ৰায় ৫০ বছৰীয়া ব্যৱসায়ী ৰাম চকুত সদায় জিলিকি উঠিছিল। তেওঁ সদায় প্ৰতিজন গ্ৰাহকক নিজৰ জালত ফান্দত পেলাবলৈ চেষ্টা কৰি আছে। তেওঁ মোক দেখাৰ লগে লগে ক'লে, তাৰ ওঠত হাঁহি এটা বিয়পি পৰিল। আহক আহক, তোমাৰ যি মন যায় আগবঢ়াই দিম। মিঠা কণ্ঠৰ ভাৱ আছিল যদিও তাৰ চকু দুটা মোৰ কঁকালত আবদ্ধ হৈ পৰিছিল। মই লাহেকৈ হাঁহি মাৰি দোকানত ভৰিলোঁ। ৰামৰ চকু দুটা মোৰ পিছে পিছে প্ৰতিটো খোজতে। ৰয় শাৰীখন লগাত দৰে সূক্ষ্ম আৰু ৰঙা শাৰী এখন উলিয়াই মোৰ সন্মুখত মেলি দিলে। তাৰ আঙুলিবোৰে শাৰীখনক আদৰ কৰি আছিল, যেন মোৰ ছালখন চুবলৈ চেষ্টা কৰিছে। শাৰীখন লাহেকৈ চুই ক'লোঁ, ৰাম, শাৰীখন ভাল, কিন্তু তোমাৰ চকু দুটা অলপ নিয়ন্ত্ৰণ কৰা। সি হাঁহিলে, কিন্তু তাৰ চকুত সেই জ্বৰ আছিল, যিটো জ্বৰ মই পূৰ্বপুৰুষৰ দেশত দেখিছিলোঁ। অস্থিৰতা, কামনা আৰু এক অদ্ভুত মদ্যপান। শাৰী কেইখনমানৰ দাম ঠিক কৰি ঘৰলৈ যাবলৈ ওলাইছোঁ। পিছফালৰ পৰা তেওঁৰ মাত পৰে, আকৌ আহিব। মোৰ দোকানখন আপোনাৰ বাবে সদায় খোলা থাকে। মই পিছলৈ ঘূৰি নাচালোঁ, মাথো ওঠত লঘু হাঁহি এটা আনিলোঁ। মোৰ সৌন্দৰ্য মোৰ অস্ত্ৰ আছিল আৰু মই ইয়াক ব্যৱহাৰ কৰিব জানিছিলোঁ। বজাৰৰ ভিৰৰ মাজত খোজকাঢ়ি থাকোঁতে মোৰ এনে লাগিছিল যেন বহুতৰে চকু মোৰ ওপৰত। শাৰীৰ পলু বতাহত উৰি ফুৰিছিল আৰু মোৰ খোজবোৰত এটা ছন্দ আছিল। মোৰ আত্মবিশ্বাসেই আছিল মোৰ শক্তি। সন্ধিয়াটো বাটত লগ পালোঁ মোৰ বন্ধু পৰীক। মোৰ জিলিকি উঠা চকুটোলৈ চাই তাই সুধিলে, কি কথা আজি কাৰোবাক জ্বলাই দিলা নেকি? মই হাঁহিলোঁ। মই ৰামৰ দোকানত আছিলোঁ। অলপ মজা লাগিল। শাৰীখন দেখুওৱাৰ অজুহাতত চকু দুটা অলপ বেছিকৈ লৰচৰ কৰি আছিল। কিন্তু সাৱধান, ৰাম চতুৰতাৰ বিখ্যাত। মই মাত দিলোঁ, কিন্তু মই ভাবি আছিলোঁ যে ৰামৰ চতুৰতাতকৈ বেছি তেওঁৰ অস্থিৰতা মই দেখিবলৈ পাওঁ। ঘৰ পোৱাৰ পিছত শাৰীখন আলমাৰীত ওলমাই ৰাখিলোঁ। ৰাতি শুবলৈ সাজু হৈ থাকোঁতে ৰামৰ কথা মনলৈ আহিল। যি মন যায় তাকেই লয়। মই নাকচ নকৰোঁ, কাৰণ কেৱল শাৰীৰ কথাহে কৈছিল। মোৰ ওঠত দুষ্টামিৰ হাঁহি এটা আহিছিল। মই সিদ্ধান্ত লৈছিলোঁ যে অহাবাৰ মই মোৰ ইংগিতেৰে তাৰ দ্ৰুততাৰ উত্তৰ দিম। পিছদিনা ৰাতিপুৱা মই এখন ক'লা শাৰী বাছি লৈছিলোঁ, যিখনে মোৰ শৰীৰৰ দ্বিতীয় ছালৰ দৰে মেৰিয়াই লৈছে। লাইট কাজল, গোলাপী লিপষ্টিক আৰু চুলিখিনি কোলাকৈ থৈ বজাৰৰ ফালে আগবাঢ়িলোঁ। এইবাৰ সম্পূৰ্ণ সাজু হৈ ৰামৰ দোকানত ভৰি দিয়াৰ লগে লগে তেওঁৰ মুখখন জিলিকি উঠিল, যেন তেওঁ মোৰ অহালৈ অপেক্ষা কৰি আছে। আজি আপুনি কি বিশেষ বিচাৰে? তেওঁ ক'লে, ৰাম, আজি মোৰ মন চুই যোৱা কিবা এটা লাগে। মই লাহে লাহে ৰসাল সুৰত ক'লোঁ, আৰু মোৰ চকুত দুষ্টামি আছিল। প্ৰথমে কোৱা, তোমাৰ দোকানত বিক্ৰী হৈ গৈছে নে কেৱল চকুৰ বাবে কিবা আছে নেকি? ৰামে খন্তেক সময়ৰ বাবে চকু টিপিলে, তাৰ পিছত হাঁহি হাঁহি ক'লে, তোমাৰ বাবে সকলো দোকান খোলা, মাথো সুধিব লাগে। খেল আৰম্ভ হৈছিল। মই শাৰীবোৰ চালোঁ আৰু মই চোৱাৰ অভিনয় কৰিছিলোঁ, কিন্তু মোৰ চকু দুটা ৰামৰ প্ৰতিটো খোজত তেওঁৰ উশাহ-নিশাহৰ দ্ৰুত আছিল, আৰু শাৰীখন ধৰি থাকোঁতে তেওঁৰ আঙুলিবোৰ কঁপি আছিল। মই এখন শাৰী তুলি মোৰ কান্ধত মেৰিয়াই দিলোঁ আৰু ৰামক সুধিলোঁ, এই শাৰীখন মোক কেনেকুৱা লাগিব? মোৰ সুৰটো এনেকুৱা আছিল যে মই আন কিবা এটা সুধিছোঁ। শাৰীখন লৈ তেওঁ মোৰ চকুলৈ চাই আছিল, আৰু মই ইয়াক চাবলৈ সাহস গোটাব। তাইৰ শাৰী মাতত সামান্য কঁপনি। মই শাৰীখন লাহেকৈ জোকাৰিলোঁ আৰু একাউণ্টাৰ ওপৰত খুজুৰাই ক'লোঁ, গতিকে কোৱা ৰাম, তোমাৰ দোকানত কি আছে? মোৰ দৰে কাৰোবাক পুলকিত কৰিব পৰাজনে মোৰ চকুলৈ চাবলৈ ধৰিলে, কিন্তু তাৰ পিছত দোকানৰ পৰ্দাখন লৰচৰ কৰিলে। তাৰ ঘৈণীয়েক ভিতৰলৈ সোমাই গৈ তাইৰ চকুৰে জুই সেকিবলৈ ধৰিলে। ৰাম, গ্ৰাহকসকল বিৰক্ত হৈ পৰিছে, আৰু আপুনি ইয়াত গজব কৰি আছে। তাৰ চকু ওপৰত পৰিল। মই তাইৰ ফালে চাই নিৰীহ হাঁহি এটা মাৰিলোঁ, কিন্তু তাইৰ চকু সন্দেহ দেখাগল। হেৰা, মই মাত্ৰ দেখুৱাই আছিলোঁ শাৰী। ৰামে খৰখেদাকৈ ক'লে। মই সুযোগ লৈ ক'লোঁ, বৌ, তোমাৰ দোকানৰ বস্তুবোৰ আচৰিত, আৰু ৰামৰ কথাবোৰ ৰঙীন। মোৰ সুৰটো মৌৰ দৰে মিঠা আছিল যদিও তাই মুখ আৰু কঠোৰ হৈ পৰিল। শাৰীৰ দাম দি দোকানৰ পৰা ওলাই আহিলোঁ। ওলাই অহাৰ লগে লগে মোৰ ওঠত ঠাণ্ডা হাঁহি এটা ওলাই আহিল। ৰামৰ ওঠত ঠাণ্ডা হাঁহি এটা ওলাই আহিল। ৰামৰ ওঠত মোৰ সুৰটো মৌৰ দৰে মিঠা আছিল যদিও তাইৰ মুখখন আৰু কঠোৰ হৈ পৰিল। জ্বৰ আৰু এই হাঁহিটোৱে খেলখন আৰু ৰোমাঞ্চকৰ কৰি তুলিলে। বজাৰৰ পৰা ঘৰলৈ উভতি আহোঁতে পৰীক আকৌ লগ পালোঁ। গোটেই কাহিনীটো ক'লে। তাই হাঁহি হাঁহি ক'লে, তুমি আচৰিত। ৰামক নিজৰ ফান্দত আবদ্ধ কৰি দিলা, কিন্তু ঘৈণীয়েকৰ প্ৰতি সাৱধান। মই চকু টিপিয়েই ক'লোঁ, পৰী, খেল আৰম্ভ হ'লহে। এতিয়া মই বাৰে বাৰে ৰামৰ দোকানলৈ যাব লাগিব। চাওঁ আহক, তেওঁৰ জ্বৰ ক'ত আছে। এই স্তৰলৈকে যায় আৰু ঘৈণীয়েকে তাক কিমান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। তাৰ পিছত মই মোৰ ডায়েৰীখন খুলি লিখিলোঁ, ৰামৰ দোকানত কেৱল শাৰী বিক্ৰী নহয়, আপোনাৰ বজাৰৰ তাত সস্তীয়া, আৰু এই বজাৰত মই সেই সামগ্ৰী যিটো প্ৰতিটো চকুৰে কিনিব বিচাৰে। মই মোৰ নিয়মত কঠোৰ।